চাহ খাবলৈ একোডাল নাই আজি মানে একোটো নাই মানে গধূলি চাহ খাবলৈ কিবা কিবি বনোৱা থাকে আৰু আজি আকৌ একোৱেই নাই নহয় চাইছোঁ কি আছে বিস্কুট ভুজিয়া এইবোৰ খাব মন নাযায় গধূলি চাবাচোন কিবা এটা বনোৱা মানে নাস্তা এটা হ'লে ভাল আৰু এতিয়া মই ভাবিছোঁ কি মানে আজি পিঠাগুড়িটো নাই মানে ভাবিছোঁ কৰ্ণফ্লেক্স আছিলে ইয়াত কৰ্ণফ্লেক্স অলপ দি লৈছোঁ কৰ্ণফ্লেক্সৰ পেকেটৰ পৰা কৰ্ণফ্লেক্স অলপ দি লৈছোঁ আৰু অলপ মানে হেৰি কৰিব লাগিব কৰ্ণফ্লেক্স অলপ লৈছোঁ কৰ্ণফ্লেক্সখিনি মই অকণমান মিক্সিত মাৰি লৈছোঁ কৰ্ণফ্লেক্সখিনি মানে অকণমান তাতে খিচমিচ চব আছে আৰু খাবলৈ টেষ্টি হ'ব বাদাম চাদাম চব দিয়া আছে তাৰপিছত আৰু মিক্সিত মাৰি লওঁ এইখিনি কৰি ল'লোঁ এতিয়া মই পেষ্টটো বনাই ল'লোঁ অলপ পাউডাৰ টাইপ কৰি ল'লোঁ চাওঁচোন ভালকৈ গুড়িটো হ'লনে নাই এতিয়া হ'ল এয়া চব এতিয়া মই মানে কৰ্ণফ্লেক্সহে লৈছোঁ দেই ইয়াত মোৰ আজি মানে হেৰি নাই পিঠাগুড়ি নাই কৰ্ণফ্লেক্সৰ এইটো আপোনাক দেখাইছোঁ এইটো ইয়াৰ পৰাই লৈছিলোঁ এইটো আচলতে কৰ্ণফ্লেক্স মানে সেইটো মানে এইটো হওক মানে মুছলি হয় এইটো ইয়াতে মানে ধৰক কাজু কিচমিচৰ পৰা আদি কৰি চব আছে এতিয়া মোৰ এটা হ'ল আজি মানে এইটো ধৰক মুছলি খাবলৈতো গাখীৰ লাগে এতিয়া গাখীৰ নাই এতিয়া মানে ভাবিলোঁ কি নহয় মই অলপ ইয়াৰে কিবা এটা কৰোঁ আৰু সেই বুলিয়ে মই ভাবিলোঁ এইটো এটা অকণমান আনকমনো হ'ব মানে ধৰক পিঠাগুড়ি থাকিলে পিঠাগুড়ি দিম সেইকাৰণে অকণমান ধৰক এয়া পিচি ল'লোঁ এইখিনি হৈছে কৰ্ণফ্লেক্সৰ মানে পাউডাৰ কৰ্ণফ্লেক্সখিনি মই একদম পাউডাৰ টাইপত কৰি ল'লোঁ দেখিছে নহয় পাউডাৰ টাইপত কৰি ল'লোঁ তাতে মই কি কৰিম অকণমান মই পিঠাগুড়ি থাকিলে ভাল আছিলে পিঠাগুড়ি নাই কিন্তু মোৰ অকণমান হেৰি আছিলে হৰলিক্স সকলোবোৰ আছে কিন্তু এনেকৈ মই দি লৈছোঁ তাতে মই এতিয়াহে মই কি কৰিম অকণমান ইয়াৰ পৰা মানে আটাও অকণ মিক্স কৰিম অলপ বেছি নহয় আটা অকণ মিক্স কৰিছোঁ আপোনালোকে দেখিছে মানে অকল আটাটো দিলে ভাল নহ'ব যে সেইটো কাৰণে আচলতে কৰ্ণফ্লেক্স চব আৰু হৰলিক্স চব মিক্স কৰি দিছোঁ তাতে মই এতিয়া আপোনালোকক এইখিনি গুড় অলপ দিছোঁ গুড়খিনি মিক্স কৰি ল'ম সেই গুড়খিনি ভালকৈ মই মিক্স কৰি লৈছোঁ ইয়াৰ কৰ্ণফ্লেক্সৰ গুড় মানে গুড়া কৰি পাউডাৰটো বনাই ল'লোঁ তাতে অলপ হৰলিক্সো দিছোঁ তাতে মই আটা গুড়া চবখিনি মিক্স কৰিছোঁ কাৰণ পিঠাগুড়ি যে নাইকিয়া ভাবিছোঁ পিঠাটো সদায় খায়ে আছোঁ এইটো অকণমান আনকমন নিচিনা হ'ব আৰু খাবলৈও টেষ্ট এটা হ'ব ভাল লাগিব আপোনালোকেও চাগে তেনেকৈ বনাইছেনে নাজানো কিন্তু মই যে মোৰ নিজৰ আইডিয়া কৰি পেলাইহে এইটো বনাইছোঁ কাৰণ কৰ্ণফ্লেক্সটো মানে সদায় গাখীৰৰ লগতহে খাওঁ কৰ্ণফ্লেক্স মানে এইটো প্লেইনটো নহয় মুছলি হয় ইয়াত মানে কাজু কিচমিচৰ পৰা আদি কৰি গোটেই মানে বস্তুখিনিয়ে আছে আৰু অকণমান গুড় আৰু অকণ দি দিছোঁ কেনেকুৱা লাগে নাজানো আৰু খাবলৈ কিন্তু মই কৰি চাওঁচোন ভাবিলোঁ গধূলিনো আজি কিহেৰে চাহটো পা খাওঁ বিস্কুট আৰু ভুজিয়া বা এইবোৰ গধূলি টাইমত কেতিয়াবাহে আৰু নহ'লে মানে ঘৰত থাকিলে অকণমান বনোৱা কিবা এটা হ'লে ভাল লাগে আৰু দিয়কচোন তাকে এতিয়া মোৰ এইখিনি মই পিচি লোৱা হৈ গ'ল অলৰেডি এতিয়া অকণমান মানে অকণমান পানী অকণমান দিয়ে মোহাৰি লওঁচোন বহুত বেছি নহয় আৰু অকণমান পানী আৰু হাতত অকণমান শুকান দিবাকৈ অকণমান ছিটিয়াই পেলাই অকণমান মোহাৰি লৈছোঁ আৰু এইটো দেখিছে এইটোতো পটটো মই এইটো অনলাইন কৰি আনিছিলোঁ এইটো আপোনালোকৰ ঘৰত আছেই চাগে এইটো আনিলোঁ অনলাইন কৰি ইয়াতে পিঠা বা ভাপত দিবলৈ কেতিয়াবা মই ইয়াতে মানে আলু বা বিলাহী দিওঁ এনেকৈ ভাপত দি চাটনি কৰি খাবলৈও ভাল ইয়াতে পিঠা বৰ ধুনীয়া হয়
এনেকৈ অকণ মোহাৰি লৈছোঁ মই। তেতিয়া মিক্স হ'লে গোটেইখিনি বস্তু একেবাৰে মিক্স হৈ গ'লে ভাল হ'ব। গুড়, তাৰপিছত অকণ আটা গুড়ি, তাৰপিছত হৰলিক্স অকণো মিক্স কৰি দিছোঁ খাবলৈ টেষ্টি হওক বুলি। তাৰপিছত আৰু মোৰহে আইডিয়া আকৌ দেই। আটা গুড়ি অকণ নিমিলালে বেয়া লাগিব বুলি। তাৰপিছত আকৌ কৰ্ণফ্লেক্সখিনিও গুড়ি কৰি ল'লোঁ। মানে অলপ আনকমন যেন লাগিব যেন পাইছোঁ নিজকে। চুজিৰো বনাওঁ মাজে মাজে, পিঠাগুড়িও বনোৱা হৈছে, চুজিৰো বনোৱা হৈছে, কিন্তু এইটো এটা দি চাওঁচোন বুলি ভাবিছোঁ অকণমান। ইয়াত অকণমান সৰুকৈ কাপোৰ এখন লাগিব। কাপোৰখন দি দিলে বেছি ভাল হয় বস্তুটো। অকণমান কাপোৰ এখন লৈ লওঁ, অকণমান লওঁ, কাপোৰ দিলোঁ। কাপোৰত দি পেলাই এনেকৈ হেঁচি পেলাই অকণ কাপোৰত দিছোঁ। কাপোৰত দি পেলাই আপোনালোকেও চাবচোন, এনেকৈ ট্ৰাই কৰি এনেকৈ দি পেলাই অলপমান দেৰি ইয়াতে দিছোঁ কুকাৰতে। ইয়াৰ ভাপতে হ'ব বুলি ভাবিছোঁ আৰু। মই অনলাইন কৰি আনিছিলোঁ। ইয়াতে মানে পিঠা চিঠা প্ৰায় বনাওঁ আৰু। এদিন মই তেনেকৈ আলু, এদিন বিলাহী, এনেকৈ কেইবাদিনো তেনেকৈ আৰু মানে ভাপত দি খাইছোঁ আৰু। ভাল হয় কিন্তু ৰেচিপি। আপোনালোকৰ তেনেকৈ অনলাইন কৰি আনিবচোন, আছেই চাগে আপোনালোকৰ। মই এয়া আনিলোঁ, চাওঁচোন দেই পিঠা কেনেকুৱা হৈছে। ঠিক আছে, লগাই এনেকৈ হৈ থাকে আচলতে বস্তুটো। মানে কিনো মানে বনাইছোঁ আৰু মানে হৈছেনে নাজানো। পিঠাটো অৱশ্যে এয়া হৈ গৈছে পিঠা। মানে অকণমান চাইজটোহে হেৰি হৈছে, এনেও ধৰক খাবলৈ চাগে বেয়া নহ'ব। এনেকৈ আচলতে এতিয়া মই নমালোঁ, নমাই পেলাই এইটো দেখিছে নহয়, এইটো কাপোৰ এখন দি লৈছোঁ আৰু। এখন দেখিছে নহয়, এতিয়া কাপোৰখন লৈ পেলাই চাইকৈ লৈ পেলাই কাপোৰখনৰ পৰা ফাইনেলি মোৰ পিঠা হৈ গ'ল। এয়া দেখিছেনে, প্ৰথমবাৰ বনাইছোঁ। এইটো অনলাইন কৰি আনিছিলোঁ। এনেকৈ কুকাৰৰ ওপৰত দিবলৈ বনাব লাগে বস্তুটো। জুই জ্বলাই পানী দি, পানীৰ ভাপটোতে মানে এইটো ভাপত দিয়া হয়, এনেকৈ বনাব লাগে। এইখিনি এয়া মই বনাই চালোঁ। এয়া পিঠা মোৰ হ'ল। এতিয়া আমি উপভোগ কৰিম। মজা, টেষ্টি, সেনেকৈ সোৱাদটো বেলেগ হৈছে যে। আৰু কৰ্ণফ্লেক্স মানে মুচলিটো, তাতে মানে হেৰি কিচমিচ চব দিয়া আছে ন, কাজু চাজু, বাদাম, কাঠবাদাম, পূৰা টেষ্টটো ভাল হৈছে সঁচাকৈ। মই ভবাই নাছিলোঁ মই খাইছোঁ দেই। আপোনালোকৰ তেনেকৈ বনাই চাবচোন। আপোনালোকেতো সদায় বনায়,